হেল্ল' গাইজ, কুৱাবাৰ্তা চেনেলত সকলোকে মই স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক সকলোকে অনুৰোধ, যিসকলে মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে। আজি মই আপোনালোকক দেখুৱাম 31 মে'ত দিবলগীয়া ৰিজাল্ট, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ফাইনেলৰ ৰিজাল্ট কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব, কেনেকৈ আপোনালোকে লাভ কৰিব পাৰিব, মই তাক আজি আপোনালোকক দেখুৱাম। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব, গুগল হ'ব পাৰে, গুগল ক্ৰম হ'ব পাৰে, নহ'লে ইউটিউব ব্ৰাউজাৰ ওপেন কৰিব। মই ইউটিউব ব্ৰাউজাৰ ওপেন কৰি দেখুৱাইছোঁ। আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে চাব পাৰিব তাক দেখুৱাম। তাৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব asec.nic.in বুলি লিখিব। তাৰপিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব ASEC-ৰ। এইটো আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে এটা অপশ্যন দেখা পাব। ইয়াত এটা অপশ্যন দেখা পাব, ৰিজাল্ট অপশ্যন আপোনালোকে দেখা পাইছে। এই ৰিজাল্ট অপশ্যনত ক্লিক কৰিব। ৰিজাল্ট অপশ্যনত ক্লিক কৰাৰ পিছত বৰ্তমানলৈকে ইয়াত লিংক দিয়া নাই। যিহেতু এতিয়ালৈকে ৰিজাল্ট দিয়া নাই, সেইকাৰণে ৰিজাল্ট আপোনালোকে নাপাব। কিন্তু আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে ইয়াত চেক কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ইয়াত আপোনালোকৰ ৰোলটো এণ্টাৰ কৰিব। ৰোল আপোনালোকৰ এডমিটত দেখা পাব, সেইমতে আপোনালোকে এণ্টাৰ কৰিব। ইয়াত দিয়া আছে 0355, এই ধৰণে আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত নাম্বাৰ থাকিব, নাম্বাৰ যিকোনো ধৰণৰ হ'ব পাৰে, আপোনালোকে এডমিটত চাই সেইমতে আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত ইয়াত আপোনালোকে দিছে কেপচা এটা দেখুৱাইছে, এইটো ছাইডত দিয়া আছে, এইটো কেপচা দিয়া আছে। সেইটো যি ধৰণে দিয়া আছে সেইমতে আপোনালোকে ইয়াত এণ্টাৰ কৰিব। ঠিক একেধৰণে আপোনালোকে লিখিব চেষ্টা কৰিব। তাৰপিছত আপোনালোকে লিখি ছাবমিট অপশ্যন দেখা পাইছে, ছাবমিট অপশ্যনত ক্লিক কৰিব। বৰ্তমানলৈকে কোনো ধৰণৰ ৰিজাল্টটো দিয়া নাই কাৰণে ইয়াত ন' ৰেকৰ্ড ফাউণ্ড দেখুৱাইছে, কিন্তু তেতিয়া আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। এই ধৰণে আপোনালোকে নিজৰ ৰিজাল্ট পাই যাব। মই আকৌ কৈছোঁ, ইয়াত আপোনালোকে ৰোল, নাম্বাৰ আৰু কেপচা কোড শুদ্ধকৈ আপোনালোকে মাৰিব, এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে ছাবমিট কৰিব, নিশ্চয় আপোনালোকে ৰিজাল্ট পাব। থেংক ইউ গাইজ, মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ। যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়াও তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ। থেংক ইউ। আপোনালোকে যদি সঁচাকৈ মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।